যদি আমাৰ ঘৰলৈ কোনোবা আহে আমি তেওঁক খবৰ সুধি তেওঁক বহিবলৈ কৈ ঠাণ্ডা গৰম কিবা ল'ব নেকি সুধো কিন্তু যেতিয়া এই ছোটা ভীমৰ ঘৰত ডোৰবেল বজাই ঈদৰ পূজাত ওলোৱা পিষ্টল লৈ সন্মুখৰ জনৰ কপালত ৰাখি ওপৰৰ পৰা তললৈকে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰে ইয়াৰ এই অদ্ভুত পৰম্পৰাটোৰ বাবে কুকুৰৰ ভোকাটো অতি জৰুৰী নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই নতুন চেনেল মিষ্টাৰ এমজে আজি মই আপোনালোকক ক'বলৈ গৈ আছোঁ এজন ঐতিহাসিক লোকৰ কথা যাৰ ডান্সিং ডায়লগ ফাইটিং আৰু তেওঁৰ চাল চলন দেখিলে আপুনিও ক'বলৈ বাধ্য হ'ব উঠালে ৰে বাবা উঠালে মেৰে কো নেই ৰে ইনকো উঠালে প্ৰথমে যাওঁ এওঁৰ ডান্সিঙলৈ যদি ৰাতিপুৱা উঠি সৰু ল'ৰা এটা এখেতৰ এইভাগ ভিডিঅ' দেখে তেতিয়াহ'লে বেচেৰাটোৰ দিনটো মিছাতে বৰবাদ হৈ নাযাবনে এওঁৰ ডান্সিঙত বেলেগ একো পোৱা নাযায় বাছ এখোজ আগলৈ এখোজ পাছলৈ ঠিক তেনেদৰে চলি থাকে কামভাগ देश सुरक्षा करता है तुम हमको काटने के लिए है হয়তো এওঁ দেশ সুৰক্ষা কৰিবলৈহে আহিছে তাক কিয় কাটিব আহিছা ন তুমি ভুল কৰিছা মাইনা তুমি ভুল কৰিছা भाई मैं पिस्तौल में डरता नहीं क्योंकि मैं एक आर्मी हूँ आर्मी হয়তো ইণ্ডিয়ান আৰ্মি দেখাত এনেকুৱাহে হয় চলি দীঘল দিনে ৰাতিয়ে চশমা লগাই থয় আৰু দেখাত ককা নিচিনা হয় ন এজন মানুহ ৰাস্তাইদি আহি আছে যাৰ এই ছোটা ভীমৰ লগত কোনো ধৰণৰ সম্পৰ্কই নাই তাৰ গালৈ বেগটো দলিয়াই বগৰাই সেই মানুহজনক পিটিবলৈ কিহে পাইছে বাৰু হে ভগৱান তুমি ক'ত আছা साल को लेकर नाश्ता जरूरत है নাস্তা জৰুৰী হে আমাৰ ছোটা ভীমক আজি ইমানতে এৰিছোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰি জনাব পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ময়ো যাওঁ মোৰ নাস্তা কৰিবলৈ আছে নাস্তা দিয়ক दीवाने तू दीवानी दीवाना मैं दीवाना